আপোনালোকক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰলৈ ভাগিন আহিছে ফুৰিবলৈ। তাইৰ লগতে মিলিজুলি এটি ৰেচিপি কৰোঁ বুলি ভাবিছোঁ। আপোনালোকে চাব আৰু আমাক মৰম দিব। এয়া বনাব লৈছোঁ আমি কাষ্টাৰ্ডৰ কাৰণে আমাক লাগিব হাফ লিটাৰ গাখীৰ। আমি ফাৰ্ষ্টে গোটেই গাখীৰখিনি এনেকুৱা ঢালি ল'ম। আৰু অকণমানি অলপ গাখীৰ মানে ইয়াতে পাছত আমি ইউজ কৰিবলৈ থৈ দিম। সৰু সৰু টুকুৰা এনেকৈ কাটি ল'ব লাগে। আৰু নিজৰ যিমান ফেভৰেট যি ফল মূল থাকে চবেই নিজৰ মতে দি ল'ব পাৰে। মই ইয়াত আপেল, কল আৰু ইয়াত আঙুৰ দেখিছেই। এইখিনি আপেল, কল, আঙুৰ আৰু ড্ৰাই ফ্ৰুটছ অলপ লৈছোঁ লাষ্টত ডেক'ৰেশ্যন কৰি দিবলৈ। এয়া এইখিনি সকলো ফ্ৰুটছখিনি কাটি লৈছোঁ। এয়া গাখীৰখিনি আমি এতিয়া গৰম হ'ব দিছোঁ। গাখীৰটো গৰম হৈ যোৱাৰ লগে লগে আমি সেই বাকী থকা গাখীৰখিনিত কাষ্টাৰ্ড পাউডাৰখিনি মিলাই আমি তাতে ঢালি দিম। এতিয়া আমি ইয়াতে চেনি দিম। চবেই নিজৰ নিজৰ মতে চেনি ব্যৱহাৰ কৰিব। আমি অলপ কমকৈ খাওঁ কাৰণে অলপ কমকৈ দিম। কোনোবাই যদি বেছি মিঠা ভাল পায় তেন্তে বেছিকৈ দিব। চবেই নিজৰ মন অনুযায়ী দিব।
এতিয়া আমি নেক্সট বনাম পনীৰ। এতিয়া পনীৰৰ কাৰণে লাগিব আমাক পনীৰ। এয়া পনীৰ, পিঁয়াজ, বিলাহী, তাৰপিছত আমাক নিমখ, দালচিনি, লং, এই গোটেইখিনি আমি ইয়াতে লৈ লৈছোঁ। ফাৰ্ষ্টে আমি এতিয়া এই পনীৰখিনি বনাবৰ কাৰণে পিঁয়াজ, জলকীয়া, বিলাহী আৰু এই শুকান জলকীয়া দি লৈছোঁ। আৰু এতিয়া আমি এই গোটেইখিনি আমি এতিয়া ফ্ৰাই কৰি ল'ম। ফাৰ্ষ্টে পিঁয়াজ দিম, এই দালচিনি আৰু এই সকলোখিনি আমি প্ৰথমতে অকণমান স্লাইটলি ফ্ৰাই কৰি ল'ম। ইয়াত কেৰাহী, ইয়াতে আমি এতিয়া তেল ঢালি লৈছোঁ। এয়া পিঁয়াজ দি দিলোঁ। তাৰপাছত আমি এতিয়া অকণমানেই অলপ ভাজি কিনে তাৰপাছত আমি বিলাহীখিনি দি সকলোখিনিৰ এটা পেষ্ট বনাই ল'ম। ইয়াতে আমি জলকীয়া আৰু দালচিনি, ইলাইচি এই সকলোখিনি দি লৈছোঁ। ইয়াতে শুকান দীঘল জলকীয়াটো, কাশ্মীৰী মিৰ্চ যোনটো দীঘল, সেইটো দিলে আৰু ভাল হয়, আপোনালোকে দি চাব। এতিয়া আমি কেৰাহীত ৰেড চিলি পাউডাৰ ইউজ কৰিছোঁ। ইয়াতে কাশ্মীৰী ৰেড চিলি পাউডাৰটো দিব। লগালগ আমি পেষ্টখিনি ঢালি দিছোঁ। এতিয়া আমি এইখিনি অকণমান ভাজি লৈ, বেছিকৈ একো কৰিব নালাগে কাৰণ অলৰেডি আমি ভাজিয়ে থোৱা আছে। সেইকাৰণে এইখিনি পেষ্টখিনি দি কিনে আমি ইয়াতে এতিয়া পনীৰখিনি দি দিম। ইয়াতে সকলোৱে নিজৰ নিজৰ ধৰণে বাটাৰ, কাজু পেষ্ট যিকোনো ব্যৱহাৰ কৰিব পাৰে। মই একেবাৰে সাধাৰণকৈ বনাইছোঁ। ইয়াতে এইটো পনীৰ মছলা অলপ দি দিছোঁ। এনেকৈ অকণমান সময় ভাজি লৈ কিনে ইয়াৰ পাছত পনীৰ আমি দি দিম। তাৰপিছতে আমি পনীৰটো ভাজা নাই, আমি এনেকেই এড কৰিম। যদি কোনোবাই ভাজি লৈ ভাল পায়, তেওঁলোকে ভাজি কিনে এড কৰিও খাব পাৰে। নেক্সট আমি বনাব লৈছোঁ ভেদাইলতা আৰু মচুৰ দালৰ পকৰি। ফাৰ্ষ্টে আমি মচুৰ দালখিনি আৰু ভেদাইলতা আৰু এই দুটামান পিঁয়াজ দুটুকুৰামান আৰু অকণমান নহৰু, জলকীয়া 3টামান, চবেই নিজৰ মতে দি ল'ব পাৰে। এনেকুৱা দি পেষ্ট বনাই ল'ম। ইয়াতে আমি এতিয়া অলপ এড কৰিম নিমখ।
এয়া আমাৰ এতিয়া পেষ্ট বনি ৰেডি। এইখিনি এতিয়া আমি অকল তেলত ফ্ৰাই কৰিলে হৈ যাব। এতিয়া আৰু এটা আমি এতিয়া বনাব লৈছোঁ লাষ্ট আমাৰ বাদামৰ চাটনি। বাদামখিনি এতিয়া আমি ফ্ৰাই কৰি ল'ম ফাৰ্ষ্টতে। এয়া আমি বাদাম ফ্ৰাই হৈ আছে এতিয়া জাষ্ট বাকলিখিনি এৰাব পৰালৈকে ফ্ৰাই কৰিলেই হ'ল। মই ইয়াত একো তেল ইউজ কৰা নাই, একেবাৰে শুকানকৈ এইটো বাকলিখিনি এৰাব পৰাকৈ ফ্ৰাই কৰিলে হ'ল। চাটনিৰ কাৰণে আমি ইয়াতে জলকীয়া দুটা পুৰি ল'ম। এতিয়া আমাৰ বাদামৰ চাটনি ৰেডি। এইখিনি আমি মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ। গ্ৰাইণ্ড কৰি সেইখিনি চাটনি বনি গ'ল। বাদামৰ বাকলিখিনি মই অলপ এৰাই দিলোঁ, গৰম কৰি কিনে বাকলিখিনি এৰুৱাই কিনে এইদৰে মই পিচিছোঁ। এয়া আমি বনোৱা কাষ্টাৰ্ড ৰেডি। এইখিনি আজি আমাৰ লাঞ্চ। ইয়াতে আছে পনীৰ। এইখিনি আমাৰ পনীৰ। এইখিনি মামীয়ে বনোৱা মাংস আৰু লগত কলডিল, মাংস আৰু কলডিল। এইটো ভেদাইলতা পকৰি। খাম আৰু আমি সকলোৱে। খানা এতিয়া ৰেডি, সকলোৱে খাই আছে। কেনেকুৱা হৈছে খানা? ন' ৰেছপন্স। ভাল হৈছে, বহুত ভাল হৈছে।